মই আচলতে ভাতটো খালোঁ। মুখতচোন ফুল হৈ আছে এতিয়া। পাণ খাই আছোঁ। পাণো খুৱাইছে। পাণত নিমখৰ লগতে ভাত খাইছা? আইটেম চোন বহুত আনিছিলে আজি, অসমীয়া বেংগলী চব মিক্স আছিলে। তো সেই গাইজ, আজি দাদাৰ ঘৰত বহুত মানুহ আহিছে। চাওঁ কোন কোন আহিছে, কি কৰিছে, একবাৰ ভিতৰলৈ যাওঁ, কিচেনলৈ কি কি আছে। বেংগলী অসমীয়া বহুত মিক্স আছে। এইফালে কি আপুনি কাজিয়া কৰি আছে নেকি? হে কাজিয়া কৰি আছে নেকি আপুনি? তাই ভিতৰ ফালে খবৰ লওঁ, বহুত মানুহ আছে ইয়াতে। ৰাইচটো ফুল হৈ আছে। অ' আইতা আপোনালোকে কি কৰিব আহিছে? হ্যাঁ আজকে আপনি কেন আইছে? হৈছে না অলপ বেংগলী মোৰ তাত? ছোৱালী ভাত খুৱাব আহিছে নেকি? আৰু আপুনি খাব আহিছে না খুৱাব আহিছে? খাব আহিছে না খুৱাব আহিছে? খোৱালেও ন? অ' আণ্টি আপুনি খাব আহিছে না খুৱাব আহিছে? আপুনি খুৱাব আহিছে না খাব আহিছে? খুৱাব আহিছে? আপুনি খোৱা নাই তাৰ মানে? এই তেতিয়াহ'লে খুৱাব অহা নাই, গম পাইছে, খাবহে আহিছে। আৰু আপুনি লাষ্টত কি খাবহে আহিছে মানে? এ চব বেইমানি হৈছে, এটা খাবহে আহিছে। এইফালে চাওক, এইফালে খুৱাব আহিছে, গোটেইখিনি খায়ে আছে এনেকৈ। আপোনালোকে খুৱাবই আহিছে না খাব আহিছে? সঁচা কথা ক'ব কিন্তু। হে খাব আহিছে নেকি? নহ'ব, এইকেইটা চব মিছা কথা। খুৱাব বুলি মই শুনিছিলোঁ, কিন্তু ইয়াতে চব বেংগলী অসমীয়া মিক্স হৈছে আইটেমকেইটা। চাওক চব ককটেল আছে। এইফালে কেইটামান কি নহয়, এইটো আইটেমটো কি হয়? আৰু এইটো চিকেন আৰু এই আপোনাক বোলে খুৱাব আহিছেচোন, আপুনিহে খুৱাইছে উল্টাচোন। কনফিউজ হৈ গ'ল চাওক। তো গাইজ উল্টা কনফিউজ হৈ গৈছে, মানে ভণ্টি একে হয় বুলি কৈ যে, এইটো একদম চিধা চিধি কনফিউজ হৈ গৈছে। খানাবিলাক দেখো। আপোনাৰ কি কি আইটেম আছে কওকচোন? কি কি খাই আছে এতিয়া? আইটেমকেইটা কওক। আল্টিমেট টেষ্টি হৈছে। এনে ভিডিঅ' বনাই আছো বুলি তাৰিফ কৰিছে না অৰিজিনেলি তাৰিফ কৰিছে? অৰিজিনেলি তাৰিফ। গাইজ এভলিং হৈয়ে গ'ল, শেষ হৈ গ'ল এতিয়া। এই আৰু বনোৱা চলি আছে। আমাৰ ভিডিঅ'টো লাহে ধীৰে শেষে হৈ গ'ল ক'ব গ'লে। এই ইফালে চাবা এই হা মামা কিবা ক'বনে? কওক। প্ৰশ্নটো যে আপুনি খালে, কি কি খালে? মোৰ ভাগিনে মোক নিমন্ত্ৰণ কৰিলে। আমাৰ ঘৰত আজি পাৰ্টি ইয়াতে মাছ, মাংস, পনীৰ, পায়স, আম, কঁঠাল, জাম এইখিনি খালোঁ আৰু এবাৰ পলুৱাই খাইছোঁ। দাদা আপুনি কিবা খালেনে এতিয়ালৈকে? আম, কঁঠাল, জাম বা খানা? মই আচলতে ভাতটো খালোঁ। মুখতচোন ফুল হৈ আছে এতিয়া। পাণ খাই আছোঁ। পাণো খুৱাইছে। পাণো কি আনিছে না আপুনি কিনি আনিছে? মোক আনিছে, খাব দিছে, খাই আছোঁ। এতিয়া পুৰা খাই আছে। তো গাইজ চাওক, পানেদি মুখ লাল পিয়ৰ বিহাৰী টাইপ ফিল হৈ গৈছে কিন্তু এইবাৰ। তো আপোনাৰ কিবা আছে মন্তব্য আহি কেনে? তাৰ বাকী কিবাতো কওক। আহি ভাল লাগে ন? তো বাৰ ঘৰত আহি ভাল লাগিলে বাঘ বিচাৰি যাওঁ আমি। অলপ বাঘ বিচাৰি ফুৰি থাকোঁ, ক'ত আছে মানুহকেইটা। এইটো ৰুমত আৰু কেইটামান আছে সংগঠন। অ' বৌ কি খবৰ? আজি আপোনাক খবৰ ইমান মানুহ আছে আৰু আপুনি ইফালে লুকাই আছে যে? মই ইফালে বিচাৰোঁতে বেলেগক আপুনিয়ে বুলি ভাবিলোচোন, তাতে চেম চেহেৰা এটা বিচাৰি পাই গ'লোঁ। এই এইয়া মিছ এণ্ডাৰষ্টেণ্ডিং ইফালে হৈ গৈছিলে, মানে আপুনি বুলি ভাবি কিনে এখেতক মই মাত দিলোঁ। লাষ্ট এণ্ডিঙত ছাৰ আপুনি ইফালে আছে। অঁ একে মুখখন তাৰে কনফিউজ হৈ গ'ল। হাছৰাংগাৰ কি খবৰ? এইফালে জিগি তোমাৰ কি খবৰ? ভাল? ভলিউমে নাইচোন তোমাৰ। ভাল? তুমি ভাত চাত খালা নাই? কি খালা? আৰু নিমখৰ লগতে ভাত খাইছা? আইটেম চোন বহুত আনিছিলে আজি, অসমীয়া বেংগলী চব মিক্স আছিলে। বগা ভাত খাইছা? বাকী একো খোৱা নাই? দাদা এইফালে টেনশ্যনত বহি আছে। আপোনাৰ ভাইটি নেকি? অঁ দাদা ফিল হৈ আছে কিন্তু এইফালে। চালি একো ক'ব নোৱাৰে।
চানভি নাৰ্ভাছ একো নোৱাৰে আজি নিজে নাৰ্ভাছ লাহে লাহে আৰু বনোৱা চলিছে খানা আঞ্জাদি বাকী এই ভিৰ বাট্টা চলি আছে আৰু চলি থাকিব আমি লাহে লাহে যাওঁ ষ্টুডিঅ'লৈ আগবাঢ়ি বাকী কামখিনি কৰি শেষ কৰোঁ